বিশ্বনাথতো চলিছে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি আৰু বিশ্বনাথৰ পৰা পৰিৱেশ আমাক দেখুৱাব বিশ্বনাথৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াই দেশৰ কাইলৈ ৭৫ সংখ্যক গণৰাজ্য দিৱস আৰু সমগ্ৰ দেশজুৰি উলহ মালহেৰে এই গণৰাজ্য দিৱস পালনৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে আৰু বিভিন্ন স্থানত যি আৰক্ষীৰ বা অৰ্ধসামৰিক বাহিনী NCCকে আদি স্কাউটকে আদি কৰি বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন আচলতে কুচকাৱাজ কৰা হ'ব তাৰ বাবে যি পেৰেডৰ যি অনুশীলন সেই অনুশীলন চলি আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথৰ কাছাৰী মৈদানত আৰু বিশ্বনাথৰ কাছাৰী মৈদানতো উলহ মালহেৰে ৭৫ সংখ্যক যি গণৰাজ্য দিৱস পালন কৰা হ'ব আৰু সেই উপলক্ষে অসম আৰক্ষী NCC স্কাউট গাইডকে আদি কৰি বিভিন্ন সংগঠনে তেওঁলোকে মাৰ্চ পাছত অংশগ্ৰহণ কৰিব আৰু তাৰ তেওঁলোকে অনুশীলন কৰিছে আৰু আজি অনুশীলনৰ অন্তিমটো দিন আৰু এয়া তাৰ দৃশ্য আপোনাক আমি পোনে দেখুৱাই আছোঁ এয়া বিশ্বনাথৰ কাছাৰী মৈদানৰ পৰা পোনে দেখুৱাই আছোঁ এইসকল আৰক্ষী আৰু যি NCC বাহিনীৰ তেওঁলোকে পেৰেডৰ যি অভিবাদন সেয়া গ্ৰহণ কৰিছে বিশ্বনাথৰ আয়ুক্ত নেহা যাদৱে আৰু তাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ এটি আচলতে সুন্দৰ দৃশ্য দেখা গৈছে এয়া জৱাহৰ নৱোদয় বিদ্যালয়ৰ NCCৰ দল তেওঁলোকে এইদৰে কুচকাৱাজৰ অনুশীলনত অংশগ্ৰহণ কৰিছে এয়া জৱাহৰ নৱোদয় বিদ্যালয়ৰ যি ছাত্ৰীৰ NCCৰ দল তেওঁলোকে এইদৰে অংশগ্ৰহণ কৰিছে এয়া বিশ্বনাথৰ যি কাছাৰী মৈদান এই কাছাৰী মৈদানৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আৰু এইদৰে কাইলৈ যি গণৰাজ্য দিৱস দেশজুৰি পালন কৰা হ'ব ৭৫ সংখ্যক গণৰাজ্য দিৱস আৰু তাৰ কাৰণে এইদৰে যি পেৰেড অনুষ্ঠিত হ'ব তাৰ অন্তিম আখৰাৰ দৃশ্য এয়া বিশ্বনাথ হ'ব পোনপটীয়া সম্প্ৰচাৰ কাইলৈ যিহেতু গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ বাবে যি পেৰেড অনুষ্ঠিত হ'ব তাৰ অন্তিম আখৰাত এইদৰে অংশগ্ৰহণ কৰিছে হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ